हेलो स्टूडेंट तो কি খবৰ আজি মই আলোচনা কৰিম ক্লাস 9 ৰ শব্দ নম্বৰ যেটো চেপ্টাৰ আছে বিজ্ঞানৰ ওকে এইটো চেপ্টাৰৰ গোটেইখিনি আলোচনা কৰিছিলো এইবিলাক বাদুলিৰ যেটো আমাৰ প্ৰতি শব্দ উৎপন্ন কৰে এইবিলাক আলোচনা কৰা হৈ গৈছে ওকে এতিয়া এটা টপিক বাকি আছে হেতু হল আমাৰ এতে মানুহৰ কাণৰ গঠন ওকে এতিয়া মানুহৰ কাণৰ গঠনটো কেনেকুৱা হেতুৰ বিষয়ে আজি আলোচনা কৰিম ওকে সো কাণটো দেখাত তেনেকুৱা সহজ হলেও বহুত টান হয় এটো দেখা পাইছা মানুহৰ কাণৰ যিবিলাক অংগ আছে সেইবিলাক এতে দিয়া আছে এতে দেখা পাইছে কোনটো কি কোৱা হয় সেই সকলোবিলাক অংগ এতে দিয়া আছে এতিয়া কথাটো হল কি আমি যে কথাবিলাক পাতো ওকে কথাটো আমাৰ কেনেকৈ যায় হেতু এতিয়ালৈকে গম পাই গৈছে কি কম্পনাংকৰ দ্বাৰা আমাৰ কি হয় কাণত যায় পৰে কম্পনাংক কেনেকৈ হয় বায়ুবিলাক কপি কপি যাৰ পিছত তাৰ ওচৰত থকা বায়ুবিলাক কপি কপি তাৰ ওচৰত কপি কপি এনেকুৱা কৰি কি কয় আমাৰ কাণলৈ যায় পায় এতিয়া কাণটো যে তাতে কম্পনটো যায় পাল এই কম্পনটোৰ দ্বাৰা আমি কেনেকৈ গম পালো যে এইটোৰ দ্বাৰা এনেকুৱা কথা কৈছে বা এইটো কম্পনৰ দ্বাৰা এনেকুৱা কথা হৈছে হেতু বুজিবলৈ হলে কিবা এটাতো বস্তু লাগিব হেতু মেইন কামটো আমাৰ কি হৈ কৰে মগজুৱে কৰে এতিয়া মগজুৱে কেনেকৈ কাম কৰে সো যেটো আমাৰ কম্পনাংক গল হেতু কম্পনাংকটোক আমাক কি কৰিব বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰে এটো বৈদ্যুতিক মানে কি বৈদ্যুতিক মানে তোমালোকে চোৱা এতিয়া মোবাইলত যে তোমালোকে গান শুনি থাকা ওকে মোবাইলত যে গানবিলাক সোমায় কেনেকৈ সোমায় তাৰে দি তোমাৰ যে মেমৰি বিলাক যে সোমায় দিয়ে তাৰ পিছত তাৰতে ডাউনলোড কৰে বা কেনেকৈ নহয় কেনেকৈ দিয়ে এটো কেনেকৈ আহে তোমাৰ মোবাইলত গানটো এটো বৈদ্যুতিক সংকেত আহে তাৰ মানে দি তাৰৰ মাজেদি তো গান যাব নোৱাৰে ওকে গানটো যাবলৈ হলে বা গানটো কবলৈ হলে তাতে সোমাবলৈ হলে কি কৰিব লাগিব হেতু বৈদ্যুতিক সংকেত লৈ ৰূপান্তৰিত কৰিব লাগিব আৰু এনেকুৱা কৰি আমাৰ মূৰৰ ভিতৰত কি আছে কিছুমান নাৰ্ভ আছে নাৰ্ভ বুলি ক'লে এছএমএছত ক'ব পাৰা স্নায়ু বুলি কয় ওকে এতে দেখা পাইছে শ্ৰৱণ স্নায়ু আমাৰ মূৰৰ ভিতৰতো স্নায়ু বুলি কোৱা এনেকুৱা তাৰৰ নিচিনা থাকে সেইবিলাকৰ মাজেদি এই বৈদ্যুতিক সংকেতবোৰ পাৰ হৈ যায় আৰু হেতু আমাৰ ব্ৰেইনে কি কৰে চিন্তা চৰ্চা কৰি দেখে কি এইটো শব্দটো কেনেকুৱা আহিছে আৰু এইটো আমাক জনাই দিয়ে কি তেও এইটো কথা কৈছে ওকে এনেকুৱাকৈ আমি শুনা পাও কথাবোৰ সো ইমান কাম আমাৰ কানৰ ভিতৰত হৈ থাকে ওকে আমি ইমান 1 সেকেন্ডটো নালাগে এই কথাখিনি বুজিবলৈ হলে সো কিমান স্পিডত হয় তেনেহলে এই কানবিলাক সো এতিয়া চোৱা এটো তোমালোকৰ এতে চিত্ৰটো দিয়া আছে কানৰ কোনটো কি হয় এটো যেটো আমাৰ বাহিৰৰ অংশখিনি এটো কোৱা হয় কৰ্ণপালি ওকে তাৰ পিছত এইবিলাক আৰু দিয়া আছে বহুত বিলাক কি লাগে এইখিনি দিয়া আছে এতিয়া চোৱা প্ৰথমতে আমাক দিয়া আছে কানৰ বাহ্যিক অংশক কৰ্ণপালি বুলি কোৱা হয় ওকে তাৰ পিছত শ্ৰৱণ নলী সঞ্চাৰিত হয় আমাৰ যিবিলাক কথাবিলাক আছে এইবিলাক শ্ৰৱণ নলী যেটো আমাৰ আছে এটোৰ দ্বাৰা আমাৰ সঞ্চালিত হয় মানে ইয়াৰ দ্বাৰা ভিতৰলৈ যায় এটো দেখা পাইছে ওকে এটো হলো আমাৰ শ্ৰৱণ নলী ইয়াৰ পিছত তাৰ পিছত আমাৰ কি থাকে ইয়াতে এটা পৰ্দাৰ নিচিনা থাকে কৰ্ণপটহিয়া পৰ্দা যত আমাৰ কি হয় বা কান মাদল বুলি কয় যত আমাৰ কি হয় যেটো আমাৰ কম্পনাংকটো গল এই কম্পনাংকটো তাতে যাই বলাই খুন্দা মাৰাৰ পিছত সেই পৰ্দাটো লৰচৰ কৰে ওকে এনেকুৱা হয় এটো দেখা পাইছে আৰু তাতে কি হয় সেই কান মাদলতে কি হয় সংকোচন হ'ব তনুভৱন হ'ব এনেকুৱা হেবিলাক তো গম পাইছে কি সংকোচন তনুভৱন কাক কয় ওকে হেবিলাক হ'ব তাতে হোৱাৰ পিছতে এই সংকোচন আৰু তনুভৱন হৈ যোৱাৰ পিছতে কি হ'ব হেতু ধৰা পেলাব ইয়াৰ আগতে আৰু এটা কথা গম পাব লাগিব কি এই কামবিলাক যে কৰে এটোৰ কাৰণে তিনিটা আমাৰ হাড়ৰ প্ৰয়োজন হয় হাড়ে কি তিনিটা আমাৰ এতে কাম কৰে এতে দেখা পাইছে এই তিনডাল হাড়ৰ হৰ এতে হল হাতুৰি নিয়াৰি আৰু ৰিকাপি ওকে এই তিনিডাল হাড় কি থাকে আমাৰ মধ্যকৰ্ণত থাকে আৰু তোমালোকক দিয়া আছে এইখিনি হল আমাৰ বহিৰকণ এইখিনি হল মধ্যকৰ্ণ তাৰ পিছত অন্তকৰ্ণ এইখিনি ওকে এইখিনি এই তিনিটা হাড় আমাৰ ক'ত থাকে মধ্যকৰ্ণত থাকে ওকে এটো দিয়া আছে ক'ত আছে এইটো গতিকে এই তিনডাল হাড়ে আমাৰ এইবিলাক ফাংচন কৰি দিয়ে কি যেটো আমাৰ তনুভৱন হ'ব লাগে তাৰ পিছত সংকোচন হ'ব লাগে এইখিনি কাম এতে হৈ যায় ইয়াৰ পিছত অন্তৰকোণত যাইবিলাক কি হয় এটো দেখা পাইছে অন্তৰকোণত বায়ু চাপৰ পৰিৱৰ্তন যেটো আমাৰ কম্পনাংক গল বায়ুৰ চাপটো কম বেছি হল এটোৰ পৰিৱৰ্তনক কি কৰে কৰ্ণবৰ্তই বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰে এতিয়া এটো আহিব পাৰে কি কোনটো অংগই কি কৰে বৈদ্যুতিক যেটো আমাৰ সংকেত আছে বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰাত সহায় কৰে হেতু হল আমাৰ কৰ্ণবৰ্তই ওকে কৰ্ণবৰ্তই এটো আমাক সহায় কৰে বৈদ্যুতিক ৰূপ লৈ ৰূপান্তৰ কৰিবলৈ ওকে ইয়াৰ পিছত এই বৈদ্যুতিক যেটো আমাৰ সংকেত হল হেতু আমাৰ কি হ'ব শ্ৰৱণ স্নায়ুৰ দ্বাৰা বৈদ্যুতিক সংকেতবোৰ মগজুলৈ পায় আৰু এই শ্ৰৱণ স্নায়ুৰ দ্বাৰা কি কৰিব এইবিলাক তাৰৰ নিচিনা আছে কলো নহয় এইবিলাকৰ দ্বাৰা আমাৰ মগজুত যাই পাব আৰু মগজুৱে এইবিলাকক ক'ব কি এটো কোনটো শব্দ আহিছে কেনেকুৱা শব্দ আহিছে সেইবিলাক আমি গোটেইখিনি গম পাম তেনেহলে গম পাইছা কেনেকৈ কানৰ ভিতৰত যায় প্ৰথমতে শব্দ এটা আহিল আহাৰ পিছত মধ্যকৰ্ণত আমাৰ তিনিটা হাড় থাকে এই তিনিটা হাড়ে এই সংকোচন তনুভৱন এইবিলাকতে
কাণ মাদলত এতে সম্পূৰ্ণ হৈ যায়। হৈ যোৱাৰ পিছত তাৰ পিছত আমাৰ কি হয়, সেই বায়ুচাপটোক কি কৰে আমাৰ বৈদ্যুতিক ৰূপ লৈ ট্ৰান্সফাৰ কৰে, মানে ৰূপান্তৰ কৰে বৈদ্যুতিক ৰূপ লৈ কৰ্ণৱৰ্তই। সেইটো কৰে তাৰ পিছত সেইটো কি কৰে আমাৰ শ্ৰৱণ চেনেলৰ দ্বাৰা আমাৰ মগজুলৈ যায় পায়। এইখিনিয়ে জাষ্ট লিখিব লাগিব যদি তোমালোকৰ এক্সামত আহে কি মানুহৰ কাণৰ যিটো আমাৰ কাম কৰাৰ পদ্ধতি কেনেকুৱা, সেইটো তোমালোকৰ হয়তো ইয়াতে কুৱেশ্যন দিয়াই আছে, এইটো দেখা পাইছা ইয়াতে মানুহৰ কাণৰ কাৰ্য পদ্ধতি ব্যাখ্যা কৰা। গতিকে এইখিনি জাষ্ট কথা যিখিনি তোমালোকে এতিয়া গম পালা সেইখিনি লিখি দিলে হৈ গ'ল। অ'কে, চ' আৰু বিশেষ একো নাই। চ' এইটো চেপ্টাৰ আজিৰ কাৰণে শেষ। চ' নেক্সট ভিডিঅ'বোৰ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। অ'কে, থেংক ইউ।